ঘটনাটো মই কাম কৰি আছিলোঁ। মই কাম কৰি থকা অৱস্থাত মানে গাভৰুৰ পৰা মই যি ঘৰ কাম কৰোঁ সেই ঘৰ ল'ৰাটোলৈ ফোন কৰিলে গাভৰুৰ পৰা যে দেৱাশিষ গগৈ আৰু এজন ল'ৰা নকছাৰী দুইটা এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট খবৰ পাই মই কাম কৰা অৱস্থাত মই কাম বন গোটেইখিনি এৰি চিধা মটৰচাইকেল মোৰ নিজৰ মটৰচাইকেলখন লৈ গাভৰুলৈ গ'লোঁ। মই ল'ৰাটোক বচাব পাৰোঁ নেকি বুলি কৈ গাভৰুলৈ দৌৰ মাৰি গ'লোঁ। ইতিমধ্যে বায়েক আৰু বাপেকো গৈ আছিলে, তেওঁলোকক মই অভাৰটেক কৰি গাভৰুলৈ গ'লোঁ। গাভৰুলৈ গৈ দেখিছোঁ যে প্ৰায় 500-600 মান মানুহ ঘেৰাও কৰি মানে দেৱাশিষে পৰি আছে। মই তেতিয়া ধৰিবলৈ উঠাবলৈ যাওঁতে দেৱাশিষ গগৈক ল'ৰাটোক উঠাবলৈ যাওঁতে তেতিয়া মোক এজন ব্যক্তি মানে বুকুত ধৰি ঘোচা এটা মাৰিলে, বাঁহকিত লাগিছে, আৰু এজনে ঘোচা মাৰিছিলে মোৰ পিঠি ফালে, মোক নালাগিলে। তাৰপিছত বায়েকে গৈ পালে, বায়েকে খুব কন্দা কটা কৰি বায়েকে আৰু মই কি কৰিলোঁ, দেৱাশিষক ধৰি উঠাই গাড়ীত মানে মেডিকেললৈ নিম বুলি উঠাই আনিবলৈ চেষ্টা কৰোঁতে আৰু কেইজনমান ব্যক্তিয়ে মানে আমাৰ হাতত ধৰি চুচৰাই নমাই দেৱাশিষক পকাত ধামকে পেলাই দিছে। কোনডোখৰ জেগাত হৈছিলে এইটো? গাভৰু আপুনি মানুহকেইজন চিনি নাপাওঁ, নাম সৈতে নাজানো, কিন্তু এইভাগে হয়তো মই এতিয়াও যদি দেখো মই চিনিও পাব পাৰোঁ। আৰু খুব ফেক্টৰীৰ সন্মুখতে গেটত মেনেজাৰ চিনি নাই পোৱা মই বাৰু, কোনজন মেনেজাৰ কি কথা, কিন্তু সেই জেগাডোখৰত অজ্ঞানী মানুহতো এটাও নাই। মেনেজাৰ থাকিব লাগিব, মহৰী থাকিব লাগিব, শ্ৰমিক আছে তাত। তোৰ ল'ৰাটো এক্সিডেণ্ট কৰিলে কোনোবা কৰিম বুলিও নকৰে, গতিকে তেওঁক এনেকুৱা প্ৰহাৰ কৰি মাৰি পেলাব নালাগিছিলে। ভৰি হাত ভাঙি বা বান্ধি ৰাখিব লাগিছিলে, মাক দেউতাকক মাতি আনি সমজাব লাগিছিলে। আপোনাৰ ফোন কৰাৰ কিমান দেৰি পিছত আপুনি গৈ পালে? মই খুব জোৰ 2 মিনিট মান পিছতে গৈ পাই গৈছো। পুলিচ কিমান দেৰি পিছত পাইছে? পুলিচৰ কথাটো মই ক'ব নোৱাৰো। গাড়ীত উঠাই মই ঘৰলৈ গুচি আহিলো। ঘৰলৈ আহি মাকক মই আকৌ মেডিকেললৈ নিবলৈ ল'ৰাটো দেৱাশিষৰ অৱস্থা কেনেকৈ আছিল আপুনি গৈ পাওঁতে? মই যেতিয়া চকুৰ মই দেখাত একেবাৰে চেঞ্চলেছ হৈ আছিলে, হুঁচ নাই। সেই হুঁচ নাইকিয়া মানুহটোকে খুব গছকি মাৰি আছিলে। হয়, ডিঙিত গছকাও দেখিছো মই, হাততো মানে দুটা মানুহ এনেকৈ পেলাই লৈ হাত দুটা এনেকৈ গছকি। সম্পূৰ্ণ হত্যাৰ পৰিকল্পনা চলাই আছিলে তাত, হত্যা কৰিবলৈ চেষ্টা কৰি আছে। মোৰ আগত মই কৈছো, যিকেইটাই দুখ পালে, এক্সিডেণ্ট কৰিলে, যিসকলে দুখ পাইছে তেওঁলোকক মই দায়িত্ব ল'ম। মই নিজে কৈছো, মোৰ ল'ৰা এক্সিডেণ্ট নাই কৰা কি হ'ল, তো মোৰ ঘৰৰ ওচৰৰ ল'ৰা যেতিয়া মোৰ নিজৰ ল'ৰা নিচিনা, মই তেওঁলোকক তেনেকৈ ভাবো। সেইকাৰণে মই কৈছো যে মই দায়িত্ব ল'ম, কেইটাই দুখ পাইছে মই মেডিকেল ল'ম, লৈ যাম, মই চিকিৎসা কৰিম বুলি কৈছো। মই দায়িত্ব ল'ম, হ'লেও মানুহকেইটাই মানে নুশুনে। এতিয়া আপুনি কি ভাবিছে? মই এইটোৱে জনাব খুজিছো, দেৱাশিষ গগৈৰ ওপৰত ন্যায় হওক। তেওঁ ভাল ল'ৰা আছিলে আমাৰ কাৰণে, আমি যি কওঁ সেইয়াকে শুনে, আৰু সকলোৱেও জানে ওচৰত যে দেৱাশিষ গগৈ কেনেকুৱা ল'ৰাটো।